কৰ্ণৰ চৰিত্ৰটোৰ পৰা আমি শিকিব লাগে যে আমি বন্ধুত্ব কেনেকৈ ৰাখিব লাগে। কৰ্ণই আচলতে কি পালে? একোৱেতো নাপালে। কেতিয়াবা আমাৰ এনে অনুভৱ হৈছে যে মোৰ লগতে এনেকুৱা কিয় হয়। দুৰ্যোধন, দুঃশাসন, আপুনি কেতিয়াবা নিজৰ সন্তানৰ নাম বাৰু কোনোবা মাতৃ বা পিতৃয়ে তেনেকৈ দিব জানো? মই ভাবোঁ যে মহাভাৰতৰ যিমানকেইটা কেৰেক্টাৰ্ছ আছে, যিমানকেইটা চৰিত্ৰ আছে, তাৰে ভিতৰত আটাইতকৈ ৰোমাঞ্চক, আটাইতকৈ যদি এটা কেৰেক্টাৰ যাৰ লগত আমি ৰিলেট কৰিব পাৰোঁ, কেতিয়াবা নিজকে বিচাৰি পাওঁ, তেনেহ'লে সেই চৰিত্ৰটো হৈছে মহাৰথী কৰ্ণৰ। আৰু যিহেতু আমি মানে তেওঁৰ এতিয়া গোটেই আলোচনাটো আমি অকণমান আগবাঢ়িলে সেই গোটেইখিনি কথা আমি এতিয়া পাতিমেই, তথাপিও তেওঁৰ জন্মসূত্ৰৰে পৰা একেবাৰে তেওঁৰ মৃত্যুৰলৈকে তেওঁ যিমানখিনি সংগ্ৰাম কৰিছিলে আৰু যিখিনি হয়তো কিছুমান তেওঁৰ পৰাও এটা দুটা ভুলো ৰৈ গৈছিলে আৰু সেই গোটেই যিটো প্ৰক্ৰিয়া এই মহাভাৰতত আমি দেখিবলৈ পাওঁ, তাত তেওঁৰ চৰিত্ৰটো বৰ মানে ধুনীয়াকৈ আমি নিজকে কেতিয়াবা ৰিলেট কৰিব পাৰোঁ, বৰ ধুনীয়াকৈ আমি বহুখিনি কথা আচলতে নিজৰ জীৱনৰ কাৰণে উপলব্ধিও কৰিব পাৰোঁ। কৰ্ণৰ জীৱনত মানে যিখিনি হৈছিলে বা কৰ্ণই যিখিনিৰ সন্মুখীন হৈছিলে, সুযোগৰ ক্ষেত্ৰত হওক, নিজৰ প্ৰতিভাও যথেষ্ট আছিলে, কিন্তু সেই হিচাপে সুযোগ পোৱা নাছিলে, স্বীকৃতি পোৱা নাছিলে। গতিকে এনেধৰণৰ কথাবোৰ কোনোবাখিনিত আমি ক'ৰবাত ৰিলেট কৰোঁ। এতিয়া আমি যদি মহাভাৰতৰ কাহিনী ভাগলৈ চাওঁ, আমাৰ এনেকুৱা লাগে যে কৰ্ণই আচলতে কি পালে? একোৱেতো নাপালে। সন্মান নাপালে, তেওঁৰ পৰিচয় নাপালে, সকলোখিনি হেৰুৱালে, শেষত নিজৰ জীৱনো হেৰুৱালে অৰ্জুনৰ হাতত। কিন্তু তাৰ পাছতো এই মহাবীৰ পাণ্ডৱৰ বিপৰীতে কৰ্ণক আমাৰ মানে কৰ্ণ চৰিত্ৰটোক মহাবীৰ যোদ্ধা হিচাপে কৈ আমাৰ ভাল লাগে। কৰ্ণ চৰিত্ৰটোৰ সৈতে আৱেগিক সংযোগ এটা, আমি ইম'চনেল এটাচমেণ্ট এটা আমি অনুভৱ কৰোঁ প্ৰতিটো খোজতে। এই আৱেগিক সংযোগটোৰ কাৰণ আপুনি কি বুলি ক'ব বিচাৰে, যে আমি যে এটা ইম'চনেল এটাচমেণ্ট মানে ফিল কৰোঁ? তাৰ বহুকেইটা কাৰণ আছে। প্ৰথমটো হৈছে মই এইটো বুলি ভাবোঁ যে কৰ্ণ, আমি জানো যে তেওঁ এজন এনেকুৱা বীৰ আছিলে যাক আমাৰ ভগৱান শ্ৰীকৃষ্ণই নিজেই কৈছিলে, যেতিয়া তেওঁ অৰ্জুনক সেই ষ্ট্ৰেটেজি ৰণকৌশল দি আছিলে মহাভাৰতৰ ৰণৰ কাৰণে, সেই কুৰুক্ষেত্ৰৰ ৰণৰ কাৰণে, তেতিয়া তেওঁ কৈছিলে যে অৰ্জুন চাবা, এইজন যোদ্ধা কিন্তু তোমাতকৈও পাৰ্গত আৰু তুমি হয়তো তেওঁক সহজে হৰুৱাব নোৱাৰিবা। আৰু তথাপিও আমি দেখিলোঁ যে পিছত অৰ্জুনৰ হাততেই কিন্তু কৰ্ণৰ মৃত্যু হয়। আৰু এই যিখিনি সংগ্ৰাম আচলতে কেতিয়াবা আমি নিজেও জীৱনত কেতিয়াবা তুচ্ছ তাচ্ছিল্য সন্মুখীন হৈছোঁ, কেতিয়াবা আমাৰ এনে অনুভৱ হৈছে যে মোৰ লগতে এনেকুৱা কিয় হয়, আৰু কেতিয়াবা এনেকুৱাও অনুভৱ হৈছে যে মোৰ ওচৰত সকলোখিনি থকাৰ পিছতো, সকলো এনেকুৱা ধৰণৰ প্ৰতিভা থকাৰ পিছতো হয়তো কেতিয়াবা সেই যে স্বীকৃতি পাব লাগে কেতিয়াবা সমাজত পোৱা নাই, কেতিয়াবা বন্ধুৰে পৰা সেইখিনি যিখিনি আশা কৰিছোঁ সেই আশা কৰা মতে সেইখিনি কথা পোৱা নাই। চ' এনেকুৱা ধৰণৰ কথাবিলাক যিবিলাক আমাৰ সচৰাচৰে আমাৰ জীৱনত ঘটে, সেইখিনি কোনোবাখিনি ক্ষেত্ৰত আমি যেতিয়া কৰ্ণৰ চৰিত্ৰটো চাওঁ, কেতিয়াবা আমি নিজকে বিচাৰি পাওঁ। আৰু তেওঁৰ কেৰেক্টাৰটো মই ভাবোঁ যে আটাইতকৈ ৰিয়েল কেৰেক্টাৰ, সঁচা কেৰেক্টাৰ বুলি মই ভাবোঁ, যিটো এজন আমি সাধাৰণ মানুহৰ ক্ষেত্ৰত হিচাপে মানে ৰিলেট কৰিব পাৰোঁ। কাৰণ যেতিয়া আমি শ্ৰীকৃষ্ণৰ কথা পাতোঁ, তেওঁতো ভগৱান, তেওঁৰ লগত আমি নিজকে ৰিলেট কৰিব নোৱাৰোঁ। আমি যেতিয়া যুধিষ্ঠিৰৰ কথা পাতোঁ, তেতিয়া আমি দেখোঁ যে তেওঁ ইমান ধৰ্মপৰায়ণ, ইমান বেছি ভাল, ইমান সৎ পথত চলে। সাধাৰণ মনুষ্য হিচাপে আমাৰো কেতিয়াবা ভুল হয়, আমাৰ মাজতো তেনেকুৱা কেতিয়াবা আমি মিছা কথা কৈ পাওঁ বা কিবা ভুল ৰৈ যায়। সেইখিনিত আমি এই মহান ব্যক্তিসকলৰ লগত নিজকে ৰিলেট কৰাতকৈ আমি কৰ্ণৰ মাজত সেই কেনেবাকৈ নিজক মানে বিচাৰি পাওঁ। আৰু এটা কথা, দুৰ্যোধনৰ ধৰে কিন্তু ইমান বেয়াও কোনো নহয়। সেইটো এটা কথা, যদি বেয়াৰ ক্ষেত্ৰত ক'বলৈ যাওঁ আমি। হয়, সেইটো মানে মই ক'ব বিচাৰোঁ সেইটো যে যি ধৰণে আচলতে মহাভাৰতৰ গোটেই যিখন এপিক বা মহাকাব্য, এই মহাকাব্যখনক আচলতে খনৰ দ্বাৰা আমাৰ সাধাৰণ মানুহক আচলতে বুজাবলৈ যত্ন কৰা হৈছে। এতিয়া চাওক, কৌৰৱৰ মানে 10
পুত্ৰ এশ পুত্ৰ, হয়। কথা কোৱা হয় এই 100 পুত্ৰ আপুনি নামখিনি চাওক হা। দুৰ্যোধন অ', দুশাসন অ', আপুনি কেতিয়াবা নিজৰ সন্তানৰ নাম বাৰু কোনোবা মাতৃ বা পিতৃয়ে তেনেকৈ দিব জানো নাৰাখে কেতিয়াও। নাৰাখে কেতিয়াও কিন্তু আচলতে সেই সাধাৰণ মানুহক এই কথাখিনি বুজাবৰ কাৰণেই চাগে এই ধুনীয়াকৈ এই কাব্য ৰচনা কৰা হৈছিলে আৰু তাৰ মাজত এই যিটো চৰিত্ৰ কৰ্ণৰ যিটো চৰিত্ৰ সাধাৰণ মানুহে সকলোৱে যাতে তেওঁৰ পৰা কিবা শিকিব পাৰে এই চৰিত্ৰটোৰ পৰা সেই অৰ্থেই চাগে এই ধুনীয়া কেৰেক্টাৰটো ৰচনা কৰা হৈছিল প্ৰতিখন সমাজে যেনেকৈ আপুনি স্বীকৃতিৰ কথা কৈছিলে সুযোগৰ কথা আমি পাতিছোঁ প্ৰতিখন সমাজেই যেন কৰ্ণ একোজন সৃষ্টি কৰে কাৰণ আমাৰ যিকোনো ক্ষেত্ৰতে আমাৰ হ'ব পাৰে চাকৰিৰ ক্ষেত্ৰত হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত আমাৰ বহু সময়ত প্ৰতিভা থাকিলেও আমি সুযোগ নাপাওঁ আমি স্বীকৃতি নাপাওঁ গতিকে এটা সময়ত আমাৰ এনেকুৱা লাগে স্বীকৃতিয়ে কি সকলো নেকি এটা সময়ত কিন্তু কৰ্ণৰো সেই অনুভৱটো হৈছিলে যে তেওঁ স্বীকৃতিৰ কাৰণে বহু সময়ত মিছা মাতিছিলে স্বীকৃতিৰ কাৰণে তেওঁ দুৰ্যোধনৰ লগত মানে ইমানেই আনুগত্য প্ৰকাশ কৰিলে বা দুৰ্যোধনৰ সৈতে এনেকৈ থাকিলে যে তেওঁ ভুল শুদ্ধ বিচাৰ পাহৰি গ'ল গতিকে স্বীকৃতি আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণেও চৰম নেকি যিটো আমি কৰ্ণৰ চৰিত্ৰটোৰ ক্ষেত্ৰতো দেখিবলৈ পাওঁ আমি এটা কথা চাব লাগিব যে আমি সেই সময়ৰ যিটো সমাজ ব্যৱস্থা আছিলে হয়তো আজি নাই তেনেকুৱা সমাজ ব্যৱস্থা কিন্তু তথাপিও বৈষম্যতা দূৰ হৈ যোৱা নাই সেই বৈষম্যতা এনেধৰণে এতিয়াও শিপাই আছে যে আমি সেই দুৰ্ব্যৱহাৰ কেতিয়াবা সুযোগৰ অভাৱ এইখিনি আমি কেতিয়াবা নহয় কেতিয়াবা ফিল কৰিছোঁ আৰু এই ক্ষেত্ৰত কৰ্ণৰ হয়তো জন্মৰ কথা বহুতৰ মনত এই প্ৰশ্নটো আহে যে তেওঁৰ জন্মৰ সূত্ৰে সেইখিনি কথা হোৱা নাছিলে নেকি সেই সমাজ ব্যৱস্থাখিনি তেনেকুৱা আছিলে নেকি আৰু নিশ্চিতভাৱে যেতিয়া তেওঁ সেই স্বীকৃতি পোৱা নাছিলে পিছত গৈ পেলাই এটা সময় এনেকুৱা আহে যিটো সময়ত দুৰ্যোধনে তেওঁক নিজৰ প্ৰিয় পাত্ৰ হিচাপে গ্ৰহণ কৰাৰ অৰ্থ আছিলে যে তেওঁ দেখিছিলে যে অৰ্জুনক যদি এই পৃথিৱীত কোনোবাই পৰাস্ত কৰিব পাৰে সেয়া হয়তো মহাৰথী কৰ্ণই পাৰিব আৰু সেইকাৰণে সেই যেতিয়া তেওঁ মাজত সেই টেলেণ্টটো দেখিলে সেই প্ৰতিভা দেখিলে তেওঁ নিজৰ বন্ধুত্বৰ হাত আগবঢ়াই দিলে আৰু বিশেষকৈ সেই সময়ত যেতিয়া কৰ্ণই কোনো ধৰণৰ স্বীকৃতি লাভ কৰা নাছিলে সমাজখনৰ পৰা আৰু এনেকুৱা এখন মানে টুৰ্ণামেণ্ট বা এনেকুৱা ধৰণৰ এটা প্ৰতিযোগিতাৰ কথা উল্লেখ আছে হস্তিনাপুৰত যেতিয়া কৰ্ণ ইমান মহান যোদ্ধা হৈও তেওঁক আচলতে সেই যুদ্ধখনত তেওঁ পাৰ্টিচিপেট কৰিব পৰা সেই অনুমতিটো প্ৰদান কৰা হোৱা নাছিলে আৰু তেতিয়া এজন ক্ষত্ৰিয় বা এজন ক্ষত্ৰিয়ক সেই সন্মান প্ৰদান মানে সেই বংশৰ তেওঁৰ সেই লিনিয়েজটো থাকিলে সেই মৰ্যাদা পাব বুলি যেতিয়া ঘোষণা কৰা হ'ল তেতিয়া দুৰ্যোধনে ক'লে যে তেওঁ অংগৰ ৰজা হয় অংগদেশৰ ৰজা হয় সেই অংগদেশৰ ৰজা এজন সুতপুত্ৰ বা এজন মানে গাড়ী চালক বা আমাৰ ঘোঁৰা চালকৰ এজন পুত্ৰক এখন দেশৰ ৰজা পতাটো বহুত ডাঙৰ এটা কথা দুৰ্যোধনে সেই যেতিয়া তেওঁক স্বীকৃতি দিলে এজন ক্ষত্ৰিয় বুলি সেই তেতিয়া তেওঁ জীৱনৰ কাৰণে তেওঁৰ আচলতে কৰ্ণৰ চৰিত্ৰটোৰ পৰা আমি শিকিব লাগে যে আমি বন্ধুত্ব কেনেকৈ ৰাখিব লাগে যিমান দুৰ্যোগৰ সময়তো বহু সময়ত এনেকুৱা সময় আহিছিলে যেতিয়া ভগৱান শ্ৰীকৃষ্ণই স্বয়ং আহি পেলাই কৰ্ণক কৈছিলে যে তুমি মানে ভুল পক্ষত আছা তুমি পাণ্ডৱৰ পক্ষত আহা আৰু তেতিয়াহে তুমি ধৰ্মৰ হকে যুঁজখন দিব পাৰিবা তেওঁৰ নিজৰ মাতৃ কুন্তীয়েও সেই কথা কৈছিলে তেওঁক যে তুমি পাণ্ডৱৰ সহোদৰ হয় সেইকাৰণে নিজৰ ভাতৃৰ কাষত তুমি থিয় দিব লাগে কিন্তু দুৰ্যোধনে কৰ্ণক যি মৰ্যাদা দিছিলে যি স্বীকৃতি দিছিলে সেই স্বীকৃতি তেওঁ কেতিয়াও জীৱনত পাহৰা নাছিলে আৰু বন্ধুত্বৰ যিটো মানে আমি কওঁ যিটো ধৰ্ম বন্ধুত্বৰ ধৰ্মটো যদি আমি কাৰোবাৰ পৰা শিকিব পাৰোঁ সেয়া হৈছে মহাৰথী কৰ্ণ